हेलो एवरीवन वेलकम बैक टू माय चैनल। तो आज माने लक्ष्मी पूजा सकलोके मोर फाলৰ পৰা लक्ष्मी पूजार शुभेच्छा থাকিলে আৰু এতিয়া বাজিছে 7টা ৰাতিপুৱা 7টা মই উঠিলো। আজি মানে উঠাতে মোৰ অলপ লেট হৈ গ'ল, মানে যোৱাকালি ৰাতি মানে টোপনি মাৰিব পৰা নাছিলো। আমাৰ মানে অলপ প্ৰব্লেম হৈছিল ঘৰত। এইখিনি কি প্ৰব্লেম হৈছে এইখিনি আপোনালোকক মই ভিডিঅ'টোৰ মাজত চান্স পালে কৈ দিম। তো আজি লক্ষ্মী পূজাত আমি কি কি কৰো নকৰো গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এতিয়া মই ঘৰটো পটককৈ ভাল কৰি ল'ম। বিছনাবিলাক এনেই আছে, ৰাতিপুৱা টোপনিৰ পৰা উঠি মানে বিছনাবিলাক ভাল কৰা হোৱাই নাই। বিছনাবিলাক ভাল কৰি ল'ম, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। हाय फ्रेंड, तो मैं इतना गा पा धुई एकदम रेडी हलो, माने कारण पूजार कामबिला करिब লাগিব। तो आगते गाটো धुई ललो, তাৰপিছত এতিয়া মানে মই ভাবিছো মানে কালি ৰাতি যোৱাকালি ৰাতি আমাৰ মানে মামা ঘৰৰ আইতাই মানে পৰি কেনেবাকে ভৰি দুখ পালে। তো সেইটো কাৰণে বেয়া লাগি আছে। তো এতিয়া মানে মই ভাবিছো যে এতিয়া মই মামা ঘৰত এবাৰ যাম, যাই আইতাক দেখি আহিম কেনেকুৱা অৱস্থা হৈ আছে। তাৰপিছত পূজাৰ কাম কৰিম, আৰু পূজাৰ কাম কৰিবলৈ তো গোটেই দিনটো আছে পৰি লাহে লাহে কৰি যাওঁ। তো এতিয়া মই মামা ঘৰত গৈ তাৰ আহাৰ পিছতহে আপোনালোকক লগ পাম। আৰু এতিয়া মানে মই যাবলৈ ওলালোঁ, আৰু ইফালে চাওক বতৰ একদম বেয়া, বৰষুণ পৰি আছে। তো যাওঁ আৰু। हाय फ्रेंड, तो मैं इतना जस्ट मामाहर घर पर आहिलो, और इतना माने करी जाम पूजार जोगार। माने ভাল লগা নাই, इफाले बेमार और इफाले बतरটো চাক মানে বৰষুণ দিয়ে আছে। তো পূজাৰ এনেকৈ হ'ব, যি কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইফালে মানে মা নাৰিকল ৰুকি আছে। তো আৰু ইফালে মানে এনেকৈ মানে নাৰিকল আৰু চুজিৰ মানে লাড়ু বনাম। তো মায়ে মানে বনাই আছে। তো এইখিনি চুজিখিনি এনেকৈ ভাজি ল'ব প্ৰথমে, তাৰপিছত নাৰিকলখিনি ভাজি তাত চেনি দি আঠাকৈ অলপ ভাজি লৈ তাৰপিছত চুজিখিনি এনেকৈ নাৰিকলত দি দিব, দি এনেকৈ লাৰি লাৰি নুমাব। তাৰপিছত এতিয়া আমি মা আৰু মই লাড়ু বনাই আছোঁ এয়া, আৰু লাড়ু বনা হৈ গ'ল। এতিয়া মানে মই এইখিনি এনেকৈ ৰুটি বনাই তাৰপিছত গ্লাছে দি কাটি এইবিলাক পিঠা বনাম। এইবিলাক ময়দাৰ পিঠা হ'ব, মানে এনেকৈ মানে গ্লাছে দি কাটি একদম এক সাইজৰ হৈ যায়। এনেকৈ কাটি লোৱাৰ পিছত এইখিনি মানে এনেকৈ ইয়াৰ ভিতৰত মানে মই কি দিম, নাৰিকল দিম। ইয়াৰ ভিতৰত এনেকৈ নাৰিকল দি তাৰপিছত দুফালে মানে এনেকৈ চেপি দিলে হ'ল আৰু শৰ্টকাট বুদ্ধি। এইটো এটা ট্ৰিক। এয়া মই বনাই আছোঁ অকলে আৰু মা এইফালে ভাজি আছে। মা ভাজি আছে, আৰু ইফালে মায়েখিনি চুজি বনাই থৈ দিছে। তাৰপিছত লাড়ু ইফালে আৰু এইবিলাক পিঠা ভাজি আছে। এনেকৈ আৰু চলি আছে পূজাৰ যা যোগাৰ। আৰু ইফালে এইবিলাক মই কি বনাই থৈছোঁ লুচি, এইবিলাক সৰু সৰু পূজাত মানে দিবৰ কাৰণে। আৰু এতিয়া মই ভাজি আছোঁ, মানে একবাৰে বনাই ল'লোঁ আৰু এতিয়া ভাজি আছোঁ। আমাৰ ইয়াত মানে পূজা মানে বেছি মানে হুলস্থুলকৈ বেছি নহয়, আৰু বেংগলীবিলাকৰ দৰে ঘৰে ঘৰে কৰোঁ আৰু চবে অলপ অলপকৈ।
ভাজি ভজা হৈ গ'ল আৰু এতিয়া মানে মই চাউলখিনি গুড়ি বনাম মিক্সাৰত দি চাউলৰ গুড়িটো কৰি থওঁ মানে লাইন নাছিলে যে বতৰ বেয়া কাৰণে পটককৈ আহিলে চান্সতে এইখিনি বনাই থৈ দিওঁ আৰু লাইন যাব আৰু ইফালে মা বনাই আছে নিমকি ডাঙৰ নিমকি আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকৰ ফালে কেনেকুৱা পূজা হয় তো কি যা যোগাৰ কৰে আমাৰ এনেকুৱাই আৰু তাৰপিছত এইফালে নিমকিবিলাক মই ভাজি আছোঁ মই কেমেৰাটো মানে এইফালে তলত লৈছোঁ সেইকাৰণে ভাল কৰি দেখিব নোৱাৰি নিমকিখিনি মানে অলপ ডাঠকৈ বেছিকৈ ভাজিব লাগে নহ'লে লুচিৰ দৰে থাকে আৰু এইফালে মা এইখিনি পিঠাগুড়িখিনি এনেকৈ থৈছে এয়া হ'ব আমাৰ এইফালে তেল পিঠা এয়া হৈছে তেল পিঠা ইমানখিনি পাৰোঁ আৰু মা আৰু মই বনাই আছোঁ আৰু ইফালে মই বনাই আছোঁ মই মানে ইফালে গোটেইখিনি ৰেডি কৰি আছোঁ মানে ফলবিলাক কাটি আছোঁ আৰু এয়া হৈছে আৰু ইফালে হৈছে এখন পদ্মপাত আৰু ইফালে এইগিলা পূজাৰ যা যোগাৰ ইফালে ফুল আৰু এই তিনিটা মাত্ৰ তিল ফুল পাইছোঁ তিল ফুল মানে নিয়মত লাগে নাপালোৱে তিনিটা মাত্ৰ কাৰোবাৰ পৰা মা খুজি ল'লে আৰু এয়া হৈছে শেৱালি ফুলো অলপ পাইছোঁ চলি যাব নিয়মত আৰু এয়া গোবৰ এয়া বেলপাত এইখিনি আৰু পূজা যা যোগাৰ কৰি আছোঁ হাই ফ্ৰেণ্ড তো আজি দিনটো মানে কিবাকিনি কৰি গ'ল আৰু এতিয়া বাজিছে সন্ধিয়া 6:30 তো মই একদম ৰেডি হৈছোঁ আপোনালোকক দেখুৱাই দিছোঁ এয়া মই একদম ৰেডি এতিয়া কৰিম পূজা আৰম্ভ আৰু এতিয়া মই পূজা আৰম্ভ কৰি দিওঁ এইবিলাক মই মানে সজাই আছোঁ কোনো ৰকমকৈ আৰু হাই ফ্ৰেণ্ড ফাইনালি মোৰ এতিয়া পূজা হৈ গ'ল আপোনালোকক দেখুৱাই আছোঁ ৰ'বা এয়া পূজা একদম শেষ তো পূজা এতিয়া শেষ তো আপোনালোকক ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি ভাল লাগিছে তো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে এটাকে লাইক কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে সকলোৱে চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ